Hey guys, welcome my back to YouTube channel. কি খবৰ আপোনালোকৰ নিশ্চয় ভাল মানে বহুত দিনৰ মূৰত আহিছো আৰু মানে এনে ভিডিঅ' না দিয়া মোৰ মোবাইলটো মানে ডিসপ্লেখন গ'লগে আকৌ বনাই কৈ আনি মানে আজি দিছো আৰু ব্লগটো আৰু চাই থাকক কি হয় মানে আজি আলিমলৈ ওলাই আহিলো পিছবেলা সময়ত ব্লগ এতিয়া হ'লে মানে ভাইটিয়া দোকানলৈ যাওঁ কি হয় চাই থাকিব এই গাইছ এইটো দেখিছে নাই এইটো উমেশৰ ভাইক আকৌ গুণৰ মিষ্টাৰ গুণৰ এটা ফটো মাৰি দিব লাগে বোলে মাৰি দিছোঁ বাৰু ভালছে পোষ্ট এটা দে এই মানে ময়ো ফটো কেইখন মাৰি ল'ম আৰু এই গেন্ধাই একদম মানে ফাৰ্ষ্ট ব্লগটোত যে দিছিলোঁ লাষ্ট কৰিছিলে যে ল'ৰাটো জুহিন আকৌ মানে এই তালৈ ৰখি আছোঁ দোকানলৈ এনেকৈ যাম বুলি কৈছিলে বৰষুণ বাৰু তালৈ অকণমান দেৰি ৰখি দিওঁ আৰু তাৰপিছত কি হয় চাই থাকিব এই ৰাইজ ফাইনেলি পাই গ'লোহি আমি মানে জুহিনো পাই গ'লি দলংখন আমাৰ ঘিলাধাৰী নদী দলংখন বোলো কেইটা দোকানলৈ যাওঁ এয়া মানে ফাইনেলি দোকানৰ পৰা আহি ঘৰলৈ গৈ আছোঁ তাৰপিছত মানে কামলৈ যাম আৰু ব'লক চাই থাকক কি ধুনীয়া জেগা ফাইনেলি গাইছ আহি গ'লো এইফালৰ পৰা আৰু বলগাঁৱৰ পৰা অঁ চাগে বলক এতিয়া সোমাই গ'লো আৰু ঘৰলৈ যাওঁ সেই গাইছ এতিয়া মানে বহি আছোঁ আমি পুলত তাৰপিছত মানে এতিয়া যাওঁ আৰু ৰুলা ডাইভ কৰিবলৈ সেই গাইছ এয়া আমি গৈ আছোঁ বলক ৰুলা একদম মানে চলা মাজু ফটাফটি এতিয়া মানে আমাৰ আঠখিলীয়াৰ নামঘৰ চতিয়া তিনিআলি পৰা বলক চাই থাকক আৰু ভিডিঅ'টো চাই এনজয় কৰক এতিয়া মানে আমাৰ আহোমগাঁৱৰ ৰেল ষ্টেচন বলক চাই থাকক এয়া ফাইনেলি মানে পাই গ'লোহি মুন্দাৰ কামৰ জেগাৰ মুন্দাই মানে কি ষ্টাৰ্ট দিলে আৰু চাই থাকক অকণমান মোৰ চলাই চাব লাগিব আৰু ৰুলাখন বলক চলাই চাওঁগৈ এইটো চিনি পাইছে নাই বাৰু কোন বাৰু এইটো মধুবাই যেন লাগিছে নাই বাৰু চাই থাকক কেনেকুৱা কাটিং দিছে নাই কাটিং চব কাটিং ফাইনেলি মোৰ এয়া ৰুলা চলাই হৈ গ'ল এয়া কাম আমি সামৰিম এতিয়া বলক ঘৰত চাই থাকোঁ যাওঁ আৰু ইয়াৰ পৰা গৈ থাকোঁ এতিয়া মানে এতিয়া পূৰা গৈ আছোঁ সেই গাইছ এয়া মানে আহোঁতে কামৰ পৰা ৰাতি হৈ গ'ল ৰাতি হওঁতে মানে আকৌ লগ ধৰি আনিলে এটা ৰিংকুৱে বোলে ফকাৰ্ডিঙৰ পৰা আহোঁগৈ এয়া আহিলোঁ মানে জংচং পাইছোঁহি আৰু ফকাৰ্ডিং সিহঁতৰ কোনোবাই ককায়েক হস্পিটেল গৈছিলে বোলে সেই গাইছ মানে পূৰা ৰাতি হৈ গ'ল আপুনি আজি ষ্টেচনলৈ পাই গ'লোহি এই বোলো ট্ৰেইন অহা মানে কফিকে কিনে এক কাপ ৰিংকুক ক'লোঁ সি কিনিছে আৰু দুকাপ খাই লওঁ নিচিনাই চব পাব ইয়াত 10 টকা 15 টকা কি লাগে মাত্ৰ অকল ইয়াত শিখৰ চিগেট মানে ঘোঁৰা পানী মানে সেইবোৰ জাতীয় বস্তু নাপায় আমি এতিয়া মানে কফি খাই আছোঁ কফি এতিয়া মানে কফি খাই দেখিছোঁ সেইখন ট্ৰেইনখন আহিছে হপায় অলপ চাওঁ আৰু যাওঁ আৰু
ফাইনেলি মানে পাইছেহি আৰু ট্ৰেইনখন বহুত দেৰি অপেক্ষাৰ পিছত চাই থাকক আৰু কি কৰোঁ লাইটটোতে যিমান পোহৰ বুলি আহিছিলোঁ সিমান পোহৰ নহয় হয় ন সৰু ল'ৰাটো দেখিছে নাই কুকু আঁতৰি দে নামিম বোলে ৰখাবলৈ শান্তি নাই মূৰত নমৰিব নে বাৰু মোৰ ঘূৰাই যাব দেই চালে বহুত দীঘল এখন লাগে চা এদাই হোৱা নাই এই মানে আমাৰ যোনকেইজন নিবলৈ আহিছিলে এইডোখৰত নৰখিলে একদম মানে মূৰৰ পালেগৈ আৰু মানে এ চি দবাত আহিছিলে সেইটো এয়া মানে ফাইনেলি ঘৰ পাই গ'লোহি আহি আৰু ভিডিঅ'টো আজি ইমানেই আছিল মানে নেক্সট ভিডিঅ'ত লগ পাম আৰু বাই বাই লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নেপাহৰিব বাই বাই